নমস্কাৰ মই ডিম্পি আপোনালোক সকলোকে মোৰ চেনেল ব্লগ ইনফিনিটৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ খবৰ বাতৰি নিশ্চয় জনাব কমেন্টৰ যোগেদি ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কি হ'ব আজি কোনো ধৰণৰ ব্লগ নহয় আজি মই আপোনালোকৰ বাবে লৈ আহিছো ৰেচিপি ভিডিঅ' তিনিটা ৰেচিপি লৈ আহিছো pork curry যেহেতু ইমান বেছি গৰম পৰিছে বিলাহী আৰু মাছৰ এখন তৰকাৰী লগতে মান ধনিয়াৰ খুব ধুনীয়া এটা চাটনি ৰেচিপি আপোনালোক সকলোৱে নিশ্চয় জানে বনাবলে সকলোৱে বনোৱা পদ্ধতিটো বেলেগ বেলেগ তথাপিও মইনো কেনেকৈ বনাইছো হেয়াই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো বলক তেতিয়াহলে ৰেচিপি ভিডিঅ' গিটাৰ মাজলৈ যাও ভিডিঅ' গিটা মানে আজি ৰেচিপি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত ভিডিঅ'টোৰ শেষত কেনেকুৱা পালে চাই হেয়াও কমেন্ট কৰি নিশ্চয় জনাব তেতিয়াহলে বিশেষ পলম নকৰি বলক আজিৰ ৰেচিপি ভিডিঅ' গিটাৰ মাজলৈ আগবাঢ়ো প্ৰথমতে মাছখিনি মিঠাতেলত ভাজি লৈছো আৰু বিলাহী আৰু মাছৰ তৰকাৰী বনাবলৈ বিলাহী আৰু পিয়াজ লৈ লৈছো বিলাহী মিডিয়াম সাইজৰ 5টা আৰু পিয়াজো মিডিয়াম সাইজৰ এটা লৈছো কেৰাহী গৰম হোৱা মিঠাতেল দিছো বিলাহী দি নিমখ হালধি দি দিছো বেলেগ কোনো ধৰণৰ মছলা ইয়া ব্যৱহাৰ নাই কৰা ভালদৰে বিলাহীখিনি লৰাই দিছো আৰু গেছৰ ফ্লেমটো লো টু মিডিয়াম কৰি ৰাখিব লাগিব এইফালে বিলাহীখিনি প্ৰায় সিজাগতে হৈছে এতিয়া আমি অকণমান হেতাখনেৰে লৰাই দিম আৰু পানী অকণমান দি দিম তাৰ পিছতে হেতাখনেৰে বিলাহীখিনি ভালদৰে মানে গলি যোৱা বিলাহীখিনি ভালদৰে ভাঙি ভাঙি দিম বিলাহী সিজি অহাত এইফালে নিজৰ আন্দাজমতে দি দিছো পানী আৰু লগতে দি দিছো মাছ কেইডোখৰমান আৰু লৰাই দিছো ভালদৰে এতিয়া কিন্তু গেছৰ ফ্লেমটো হাই কৰি দিছো লগতে দি দিছো চেনি এতিয়া ঢাকন বন্ধ কৰি 2-3 বাৰমান উতল আহিব দিম তেতিয়া মাছৰ সোৱাদটো ভালদৰে ওলাব আৰু এইফালে দেখিছে আমাৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল এইদৰে গৰমত ভাতৰ লগত মাছৰ টেঙা জোলখন খাবলৈ যথেষ্ট ভাল হয় পৰ্কখিনি ভালদৰে ধুই পিয়াজ আদা নহৰু হালধি জিৰা ধনিয়া লগতে এচিকুটমান নেমু চেপি আধা ঘণ্টামান সময়ৰ বাবে মেৰিনেট কৰি ৰখা হৈছে মিঠাতেল গৰম হোৱাত এইফালে তেজপাত আৰু পিয়াজ দি দিয়া হৈছে লগতে দি দিয়া হৈছে পৰ্কখিনি এতিয়া পৰ্কখিনি দি ভালদৰে লৰাই দিয়া হৈছে মাংসখিনি ভালদৰে ভাজি লোৱাৰ পিছত এইফালে দি দিয়া হৈছে আলু এইফালে দি দিয়া হৈছে মিট মছলাখিনিৰ লগত গোটেই আলু মাংস গোটেইখিনি ভালদৰে মিক্স কৰি দিয়া হৈছে দেখিছে তেল বিৰিঙি উঠিছে গেছৰ ফ্লেম লো টু মিডিয়াম কৰি ৰাখিব জলকীয়াও দি দিয়া হৈছে হেয়া ক্লিপ ডিলিট হৈ গ'ল আৰু এইফালে অকণমান পানী দি দিয়া হৈছে পানী দি এতিয়া আমি ঢাকন বন্ধ কৰি মাজে মাজে লৰাই থাকিলে হ'ব মাংস সিজি অহাত এইফালে দি দিয়া হৈছে পানী 2 বা 3টা উতল অহাৰ পিছত এইফালে শেষত দি দিয়া হৈছে গৰম মছলা আৰু দি দিয়া হৈছে মান ধনিয়া পাত দিলে খাবলৈ গ্ৰেভিখন যথেষ্ট সোৱাদ হয় আৰু এইফালে দেখিছে আমাৰ পৰ্ক কাৰী পৰিবেশন কৰিবলৈ ৰেডি হৈ গ'ল মান ধনিয়া এখন চাটনি বনাবলৈ এইফালে লৈ লৈছো মান ধনিয়া বিলাহী আদা নহৰু জলকীয়া আৰু নিমখ গোটেইখিনি মিক্সি বাটিটোত এতিয়া ভালদৰে পেষ্ট বনাই ল'ম এইফালে মান ধনিয়া চাটনি ৰেডি হৈ গ'ল আপোনালোকে ভাত ৰুটি পৰাঠা চিকেন ড্ৰাই ফ্ৰাই আদি সকলোৰে লগত ইয়াৰ সোৱাদ ল'ব পাৰে আশা কৰিছো আপোনালোকে ভিডিঅ'টো মানে আজি ৰেচিপি ভিডিঅ'টো শেষলৈকে চাইছে বুলি কেনেকুৱা পালে চাই নিশ্চয় কমেন্টৰ যোগেদি জনাব যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব কাৰণে ভিডিঅ'টো চাই প্লিজ সাবস্ক্ৰাইব কৰিহে যাব চেনেলটো আৰু নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে যদি চাই আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ লৈছো বিদায় ভালকৈ থাকক সুস্থ থাকক টেক কেয়াৰ এণ্ড বাই বাই